নমস্কাৰ হিমাংশু ডেন্স ষ্টুডিঅ' ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু চেনেলটোৰ জৰিয়তে মই আজি ক'বলৈ বিচাৰোঁ যে মোৰ এখন নতুনকৈ ডেন্স স্কুল অপেনিং কৰা হৈছে আৰু ডেন্স স্কুলখনৰ অপেনিং কৰাৰ দিনাখন অলপ কণ ল'ৰা ছোৱালীসকলে ডেন্স কৰিছিল তাৰ বিষয় লৈ আজি আপোনালোকৰ আগত এটা ভিডিঅ' বনালোঁ আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক আৰু লগতে মোৰ চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব লগতে যদি ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰিব আহক চাওঁ সকলোৱে নমস্কাৰ আহক লাইন নাই কেনে পোনপ্ৰথমে ভাৰত গ্ৰন্থাগাৰ তৰফৰ পৰা আপোনালোকলৈ আন্তৰিক শুভেচ্ছা আৰু মৰম জ্ঞাপন কৰিছোঁ। এটি সৰু আৰম্ভণি সদায় আমি এটা মনত ৰখা ভাল যে যিকোনো কামৰ প্ৰথম আৰম্ভণি সৰুৰ পৰাই হয়। আজি আৰম্ভণিটো কৰোঁ হয়তো আপোনালোকে ভাবিব পাৰে যে এটা সৰু ঘৰত এটা এইটো মানে ফটকা যে এনেকুৱা কৰিম আমি এই বেলুন ফুটিছে আমি এতিয়া প্ৰথম সৰু জেগাৰ পৰা আৰম্ভ কৰিছোঁ। মই ভাবোঁ জাগাটোক লৈ নহয় আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সেইটো বেছি গুৰুত্বপূৰ্ণ কথা আমাৰ কাৰণে। আমি ভাৰত গ্ৰন্থাগাৰ তৰফৰ পৰা আপোনালোকক যিমানখিনি সহায় সহানুভূতি লাগে আমি আপোনালোকক দিবৰ কাৰণে আমি সদায় প্ৰস্তুত আছোঁ আৰু আমি তেখেতসকলক আমাৰ তৰফৰ পৰা এটা সৰু বিনম্ৰ অনুৰোধ জনাইছোঁ। যিহেতু বৰ্তমান আমি গাঁৱলীয়া পৰিৱেশতে আমি আৰম্ভ কৰিছোঁ, সেইসমূহ প্ৰতিযোগী বুলি নকওঁ মই, সমূহ আমাৰ কণ মৰমৰ ভাইটি ভণ্টিহঁতৰ প্ৰতি লক্ষ্য ৰাখি এটা সৰু মিনিমাম যিটোৱে ফিজ ৰাখিলে যাতে আমাৰ এই প্ৰগ্ৰামটো আমি চলাই থাকিব পাৰোঁ সেইটো এটা মিনিমাম ফি ৰাখক, যে বহুত বেছি এটা সৰহকৈ ৰাখি কৰিলে মই ভাবোঁ বৰ ভাল নহ'ব নেকি। এটা কম ফি যাতে সব মানুহে গাঁৱৰ দুখীয়া হওক নিচলা হওক চবে যাতে ইয়াত পাৰ্টিচিপেট কৰিব পাৰে আৰু আপোনালোকেও অনুৰোধ জনাইছোঁ আপোনালোকেও ওচৰ চবে যদি কোনোবা থাকে তেখেতসকলক আপোনালোকে ইয়াতে অনুষ্ঠান আৰম্ভ কৰিব ওলাইছে। গাঁৱৰ পৰিৱেশৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। আমি অলৰেডি গাঁৱৰ সমূহ যুৱকবৃন্দ আমি আলোচনা কৰি ৰাখিছোঁ যে ইয়াত এটা ভাল পৰিৱেশ সৃষ্টি হ'ব আৰু আমাৰো ভাল লাগে শনিবাৰে দেওবাৰে যদি আপোনালোকৰ ইয়াত প্ৰগ্ৰামটো হৈ থাকে আমাৰ ভাল লাগিব কণ ভাইটি ভণ্টিহঁতে শিকি যাব। মই বেছি আপোনালোকক মই ক'ব নিবিচাৰোঁ। মই মোৰ ফালৰ পৰা আৰু আমাৰ ভাৰত গ্ৰন্থাগাৰ তৰফৰ পৰা আজি আপোনালোকক ইয়াত অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কণ ভাইটিহঁতৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আমাৰ ডান্স টিচাৰ আপোনালোকৰ সন্মুখত আছে, মই তেখেতক
কি কৰা
ছোৱালী স্মাৰ্ট হয়নে বহুত স্মাৰ্ট হ'ব তাই